জুনমনির এক্সিডেন্ট কেস নহয় এইটো জুনমনির মার্ডার কেস এসপি মেমক সুধিছো বাইদেউ কি হৈছে আমার জুনমনি কি হৈছে বাইদেউ নকয় কিয় বাইদেউ জুনমনির কি হৈছে হ্যাঁ হি নিউজত চাই থাকিলেও ক'ব নোৱাৰিব মিছা কথা মই সুধিছো হাতে ভৰি ধৰি কি হৈছে বাইদেউ কি হৈছে জুনমনির কেস ৰেজিষ্টাৰ হৈ গৈছে ঐ ভাইটি কি হৈছে আমাৰ জুনমনিৰ তহঁতে নকওঁ যে কি হৈছে আমাৰ জুনমনিৰ একো হোৱা নাই মা জুনমনিৰ এটা কালিৰ পৰা নিউজ বাজি আছে নিউজ বাজি থকাৰ কাৰণে তাই ভয়তে ক'ৰবাত লুকাই আছে লৈ গৈছে তিনিটামান বজাত মোক সদৰ থানাত নমাই থৈ এছপি মেমৰ তাত গৈছে এছপি মেমৰ তাত কমচে কম 2 ঘণ্টা 2.5 ঘণ্টা বহিছে তাৰপিছত মোৰ ছোৱালীটো মুখ চুখ কলা কৰি গুচি আহিছে কি হৈছে অ মা আৰু জাংতে কৈছে আজি মেমে গালি দিব মা মোক ফোন কৰি কেনে কিবা কৈছে চাগে গম পাইছে তাই গম পাই গৈছে আজি মেমে মোক গালি দিব মা মেম মানে মা আৰু তো সহ্য কৰিবি একো নহয় দে বাবা সদায় দেখোন মা বুলি কোৱাতই ইমান মৰম কৰা কাপোৰ কানি আনি দিয়া মৰম কৰা ৰাভা ড্ৰেছ দিয়া হা তো মা বুলি মৰম কৰিবি আৰু একো নাই কৈ দিয়ক ল'ৰা ছোৱালীৰ নিচিনা কয় আৰু তাহাঁতৰ কথা শুনবা লাগব শিকি থাক তাহাঁতৰ পৰা এনেকে কৈছো মই মানে গাড়ীত যাওঁতে সেই কথাখিনি পাতি গৈ নাই ঘৰত আহি কেনে কৈছে না মোক গালি দি গাড়ীত যাওঁতেও কৈছে গাড়ীত যাওঁতে কৈছে এছপি মেমে মোক গালি দিব আজি ফোন কৰিছে এছপি মেমে মোক গালি দিব তো কিয়া মাতিছে মোক তালে তো মোক সদৰ থানাত নামাই থৈ তালে গুচি গ'ল তাতে 2-2.5 ঘণ্টা থাকিলে তাৰপিছত মোৰ পোৱালিটো মৰা হৈ আহিছে কলা মলা হৈ আহিছে মুখখন 3টামান বজাত ওলাই গৈছে মোক থৈ কেনে সদৰত মোক থৈ 3টামান বজাত মেমৰ তালৈ গৈছে মেমত তাৰ পৰা আহোঁতে 5:30মান বাজিছে 5:30মান বাজিছে তাৰপিছত 1/2 ঘণ্টামান ৰেষ্ট কৰিছে আধা ঘণ্টামান ৰেষ্ট কৰি তাৰপিছত আকৌ উঠিছে 6:30মান বজাত উঠি কেনে তাই ওলাই গৈছে ক'ত যাবি বাবা মুৰিকলঙত নে সদৰত জানো মুৰিকলঙতে যাওঁ না সদৰতে যাওঁ কেতিয়াবা চিভিলতো যায় লিখা কাম থাকিলে আৰু ডিউটি কৰিব গ'লে ড্ৰেছত যায় কালি চিভিলত গৈছিল নে ড্ৰেছ পিন্ধি চিভিলত গৈছে তে নিজৰ গাড়ী লৈ গৈছিল নে চৰকাৰী নিজৰ গাড়ীত লৈ গৈছে সদায় আগে পিছেও লৈ যায় নিজৰ গাড়ী 6:30 বজাত ওলাই গ'ল কেতিয়াবা নিজৰ গাড়ী লৈ যায় আৰু কেতিয়াবা তাৰ পৰা মুৰিকলঙৰ পৰা মাতে ঐ মই যাওঁ ডিউটিত যাব ওলালে এনেকৈ মাতে আৰু এইফালে সদৰত গ'লে পটককৈ পায় ন এইখিনিতে মানে নিজৰ গাড়ীখন লৈ কেনে যায় মই ভাবিছোঁ আৰু লিখি কাম আছে এই লিখিব কৈছে চাগে সেইকাৰণে গালি পাৰিছে মেমে দে লিখি আছে বোধহয় গৈ কেনে মই কৰি পেলাই ফোন মাৰিছোঁ অ' মা ক'ত এই আভাজ্যোতি দাদাৰ লগত আছোঁ একফালে ওলাই আহিছোঁ কাৰ নাম লৈছিলে আভাজ্যোতি ৰাভা বকত ঘৰ শৈবৰগাঁও থানাত আইচি নে অচি মই নাজানো মুঠতে আইচি না অচি এনেকাই আৰু তেওঁৰ লগত ওলাই গৈছে তাই মই আভাজ্যোতি দাদাৰ লগত ওলাই আহিছোঁ মা গৈ আছোঁ দে এনেকৈ কৈছে গৈ আছোঁ কৈ কিনে 10টা বজাত গৈ আছোঁ কৈছে 10:30মান বজাত আকৌ ফোন কৰিছোঁ তেতিয়া চুইচ অফ 10:30-11টামান বজাত আকৌ ফোন কৰিছোঁ তেতিয়া মানে ৰিং হৈছে মুঠতে 2বাৰ ৰিং পাইছোঁ মই একবাৰ তাইৰ মাত পাইছোঁ একবাৰ ৰিং পাইছোঁ আৰু ফোন নুঠায় মই ভাবিছোঁ লিখি কামত ব্যস্ত আছে সেইকাৰণে নামাতে নকৰে নিজে কৰিব দে অলপ পিছত আকৌ অলপ পিছত 12টা বাজি গ'ল নহয় মোৰ টেনশ্যন আহি গ'ল কি 12টা বাজি গ'ল পোৱালিটো না ফোন কৰিছে না কি আহাও নাই কিয় বাৰে ফোন মাৰোঁ চুইচ অফ বাৰে ফোন মাৰোঁ চুইচ অফ হৈ আছে নুঠাই ফোন তাৰপিছত আৰু মই ওচৰৰ মানুহঘৰক ক'লোঁ কি হৈছে বা আমাৰ পোৱালিটো ফোন নুঠাই মানে তেতিয়া আৰু অলপকৈ 12টা বাজিল নহয় 2টা বাজুং হৈছে 2টাই বাজিছে নেকি 2টা বাজুঙে হৈছে ইফালে ফোন মাৰিছোঁ মই তেতিয়া এছপি মেম এডিশ্যনেল ছাৰ এইবিলাক কনষ্টেবল 3টা আমাৰ ৰুমত আহিছে খটক কৰিছে তেতিয়া খটক কৰি কোন হয় আমি মানে কোন হয় জুনমনি নাইকা গধূলিয়া ওলাই গৈছে অহা নাই দুৱাৰ খোলকচোন দুৱাৰ খোলক এনেকৈ কৈছে দুৱাৰ খোলক
জোনমণিৰ মা আমি আহিছোঁ দে কিবা এটা কামত দৰ্জাখন খোলকচোন ভয় কৰিব নালাগে এনেকেতো ক'ব পাৰে আমি আহিছোঁ দৰ্জা খোলক এনেকৈ কৈছে তাৰপিছত আৰু এডিশ্যনেল এফিও কৈছে দৰ্জা খোলক মেমেও কৈছে দৰ্জা খোলক তো দৰ্জা খুলি দিলোঁ গডৰেজ চডৰেজ চব তালাচ কৰিলে কৰি ছোৱালীটোৰ ভালে পাৰে নেকি 2.5-3 লাখ মান টকা মোৰ কিন্তু 1,30,000 মান আছিল 20,000 মান এনেকুৱা আছিলে হা থাকিলি সব পইচা জেকেটত ক'ৰবাত 10 টকা কেতিয়াবা ছোৱালীটোই ক'ৰবাত ঘূৰিব গ'লে 500 টকা কিবা টকা থাকে নহয় ঠাণ্ডাৰ দিনতে সেইবিলাকো মানে গডৰেজৰ পৰা পাৰি ঘুকি চব লৈ লৈছে সোণা মণি কি আছে চব তালাচ কৰিছে কৰি গডৰেজ চডৰেজ বাকচ চাকচ চব তালাচ কৰিছে কৰাৰ পিছত একো নাই মোৰ ছোৱালীটোৱে এই সাধাৰণ পিতালৰ বস্তু কিনিছে এনেই চকিং কৰিবলৈ আৰু সোণৰ বস্তু সৰু দুটামান আছে সেইটোৱে পালে সেইটো সোণৰ নে কৈছে এই ৰিং চেৰিমনিত ধুকধুকি এটা পিন্ধাইছিলোঁ সেইটো কৈছে সোণৰ নেকি এই কনষ্টেবলজনে কৈছে নহয় ছাৰ এই এনেই বজৰুৱা এই থৈ দে এনেকৈ কৈছে বাকী মোৰ কি কিনিছে সোণৰ সৰু কাণফুলি আছে এই মোৰ কাণতে আছিলে কাণফুলিটো তাৰপিছত আৰু এই কান্দা কাটা কৰোঁতে ক'ৰবাত খুলি পৰিছে তাৰপিছত আৰু হেৰি এই এডিশ্যনেল এছপিয়ে মই ক'লোঁ ছাৰ তলিত মোৰ এক্সট্ৰা পইচা আছে এইটো মোৰ হাঁহ মুৰ্গী ছাগলী তাগলী বিক্ৰী কৰা গাহৰি চাহৰি বিক্ৰী কৰা পইচাটো আকৌ জোনমণিৰ পইচা বুলি নধৰিব আপোনালোকে এনেকৈ কৈছোঁ হা এনেকৈ কওঁতে চব পইচা সি উলট পলট কৰি দিছে বাবু চব পইচা উলট পলট কৰি দিছে মোৰ পইচাখিনি জোনমণিৰ লগত দি দিছে SP মেমে হিচাপ খোজোঁতে সি হিচাপ দিব নোৱাৰে এই বাইদেউৰ পইচা কিমান আছিলে কুংবাং তাৰপিছত আৰু হিচাপ দিব নোৱাৰে মই কৈছোঁ লাখৰ ওপৰত আছে বাইদেউ মোৰ পইচা 20-30 এনেকুৱা আছে পইচা মোৰ হা তো মানে আপোনাৰ 1,20,000 20-30ৰ ভিতৰত আছে বাকী 2.5-3 লাখ জোনমণিৰ আছে SP মেমক সুধিছোঁ বাইদেউ কি হৈছে আমাৰ জোনমণি কি হৈছে বাইদেউ নকয় কিয় বাইদেউ জোনমণিৰ কি হৈছে হা সি নিউজত চাই থাকিলেও ক'ব নোৱাৰিব মিছা কথা মই সুধিছোঁ হাতে ভৰি ধৰি কি হৈছে বাইদেউ কি হৈছে জোনমণিৰ কেছ ৰেজিষ্টাৰ হৈ গৈছে এনেকৈ কৈছে জোনমণিৰ কেছ ৰেজিষ্টাৰ হৈছে কি কেছ বা জোনমণিৰ এটা কালিৰ পৰা নিউজ বাজি থকাৰ কাৰণে তাই ভয়তে ক'ৰবাত লুকাই আছে ওলাব বিচাৰি আছোঁ আমি OCও বিচাৰি আছে আমিও বিচাৰি আছোঁ আভাজ্যোতিও বিচাৰি আছে হা চবেই বিচাৰি আছে জোনমণিক এনেকৈ কৈছে তেওঁ তথাপি কোৱা নাই জোনমণিৰ এক্সিডেণ্ট হৈছে কিবা হৈছে আৰু জোনমণিৰ এক্সিডেণ্ট কেছ নহয়ে এইটো জোনমণিৰ মাৰ্ডাৰ কেছ জোনমণি একদম 100% মাৰ্ডাৰ কেছ এইটো এক্সিডেণ্ট কেছ কেতিয়াও হ'বই নোৱাৰে